আপোনালোকে SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ আমাৰ গোটৰ মহিলাসকলৰ ব্যক্তিগত পাছবুকৰ বিষয়ে। পাছবুকনো কি? পাছবুক হৈছে চাওক, সঞ্চয় খতিয়ান হৈছে গোটৰ এক গুৰুত্বপূৰ্ণ নথি। ইয়াত সদস্যৰ সঞ্চয়ৰ তাৰিখ, পৰিমাণ আদি বিষয়ে লিখি ৰখা হয়। 2 নম্বৰ হৈছে সঞ্চয় খতিয়ানে গোটৰ সদস্যসকলৰ নিয়মীয়া সঞ্চয়ৰ বিষয়ে দাঙি ধৰে। তাৰমানে আমি গোটত যিহেতু আমাৰ টকা জমা কৰোঁ, গোটৰ পৰা টকা উঠাই লওঁ, গোটৰ পৰা ঋণ লওঁ, ঋণ টকা ঘূৰাই দিওঁ, মূল টকা ঘূৰাই দিওঁ, আকৌ সুদে ঘূৰাই দিওঁ। সেই গোটেইখিনি যিটো আমি লেনদেন কৰোঁ, সেই গোটেই লেনদেনটো কি হ'ব, আমাৰ ব্যক্তিগত পাছবুকত এণ্ট্ৰি কৰা থাকিব, যাতে আমি গম পাম যে আমি কিমান টকা উঠাইছোঁ, কিমান টকা আমি গোটত জমা কৰিছোঁ। আৰু এই বহিখন আপোনালোকৰ একটা ইম্পৰ্টেণ্ট বহি। যিহেতু আপোনালোকে গোটত লিখা পঢ়া কৰে, এই বহিখন যদি আপুনি নিজৰ ওচৰত ৰাখি দিয়ে, তেতিয়া যিকোনো সময়তে আপুনি ক'ব পাৰিব যে আমি কিমান টকা গোটৰ পৰা লেনদেন কৰিছোঁ। এই বহিখন কেনেকৈ বনাব চাওক। বহিখন নমুনা হৈছে ব্যক্তিগত সঞ্চয় খতিয়ানৰ নমুনা আৰু আত্মসহায়ক গোটৰ সদস্যৰ পাছবুক। তাৰমানে এইটোত কেইবাটাও কলম আছে। 1 নম্বৰ হৈছে তাৰিখ, 2 নম্বৰ সঞ্চয়, 3 নম্বৰ সুদ, 4 নম্বৰ অতিৰিক্ত সঞ্চয় লাভ, 5 নম্বৰ মুঠ, 6 নম্বৰ উঠাই লোৱা, 7 নম্বৰ বাকী, 8 নম্বৰ ঋণ লোৱাৰ পৰিমাণ, 9 নম্বৰ আছে ঋণ পৰিশোধ, মূলধন আৰু সুদ, বাকী থকা ঋণৰ পৰিমাণ, 12ত আছে জৰিমনা, 13ত আছে বৰঙণি আৰু 14ত আছে স্বাক্ষৰ। তাৰমানে এই গোটেইকেইটা যিটো আমাৰ কলম আছে, এই গোটেইকেইটা কলম আমাৰ ব্যক্তিগত পাছবুকত থাকিব লাগিব। কাৰণ আমি কি কৰোঁ, গোটত আমাৰ দুটা কাৰণ আছে, এটা হ'ল সঞ্চয় কৰোঁ আৰু এটা ঋণ লওঁ ন। সেইটো কেনেকৈ আপোনালোকে বহিখন ফিল আপ কৰিব চাওক। কি আছে 1 নম্বৰ দিয়া আছে ন, এইটো তাৰিখ। ধৰক আপোনালোকে আজি আপোনালোকে টকা গোটত জমা কৰিব, ঠিক আছে। তো সেই যোনদিনা টকাটো জমা কৰিব, সেইদিনা সেই তাৰিখটো লিখিব আৰু কিমান টকা সঞ্চয় কৰিলে, জমা কৰিলে তাত এই পৰিমাণটো লিখিব। আপোনালোকে আজি অকল সঞ্চয় কৰিছে, সেইকাৰণে এই সঞ্চয় পৰিমাণটো যিটো আছে এইটো লিখিব, বাকী আৰু কলমটো আপোনালোকৰ ফিল আপ কৰিব নালাগে, কাৰণ এইকেইটা কলম আগৰ নিচিনা হ'ব। এতিয়া ধৰক এতিয়া আপোনালোকৰ এইখিনিত সুদ একো পোৱা নাই ন, ঠিক আছে, এইটো একদম ব্লেংক যাব। তাৰপিছত অতিৰিক্ত সঞ্চয় লাভ, যদি কিবা পাইছে অনুদান চনুদান, তাত ইয়াত পৰিমাণটো লিখিব। লিখি পেলাই ইয়াত কি কৰিব, সঞ্চয় এই 2, 3 আৰু 4 কলমটো আপোনালোকে ইয়াত প্লাছ কৰি যোগ কৰি ইয়াত বহাই দিব, যিমান পৰিমাণ হয় এই বহাই পৰিব। যদি টকাৰ পৰা উঠাই লৈছে গোটৰ পৰা, ধৰক আজিতো উঠোৱা নাই, যদি উঠাইছে তাৰ পৰিমাণটো লিখিব, আৰু যদি উঠাই লোৱা নাই তেন্তে ব্লেংক যাব, খালী যাব এইটো। নেক্সট আছে বাকী। এতিয়া যদি আপোনাৰ যিমান টকা জমা হৈছে, যদি উঠাই লোৱা নাই তেন্তে এই যিমান টকা আপোনালোকৰ গোটত আছে ইমান টকা আপুনি লিখি ল'ব। নেক্সট আছে ঋণ লোৱাৰ পৰিমাণ। এতিয়া ধৰক আপোনালোকে ঋণ লৈছে, তো আজি ধৰক ঋণ লোৱা নাই আপোনালোকে ন, ধৰক আপোনালোকে পিছদিনা বা তাৰ পিছদিনাৰ পৰা ঋণ লৈছে, তেন্তে সেই তাৰিখটো ইয়াত লিখিব। লিখি পেলাই এইকেইটা কলম একেই থাকিব, কেইটা কলম লিখিব, অকল ঋণ লোৱাৰ পৰিমাণটো ইয়াত লিখিব লাগিব, কিমান টকা আপোনালোকে ঋণ লৈছে আৰু কিমান টকা আপোনালোকে ঋণ পৰিশোধ কৰিব, ঠিক আছে। তো যেতিয়া ঋণ লোৱাৰ পৰিমাণটো লিখিলে ইয়াত ন, লিখাৰ পিছত ঋণ কিমান টকা পৰিশোধ কৰিব, এতিয়া লগে লগে নকৰে, এইকেইটা গোটেইকেইটা কি হ'ব, কলমটো আপোনাৰ খালী যাব, ঠিক আছে। ঠিক তেনেকৈ আকৌ পিছদিনা বা তাৰ পিছদিনা কি কৰিলে, যোনদিনা আপোনালোকে ধৰক ঋণ পৰিমাণটো ঘূৰাই ল'ব ন, সেই তাৰিখটো লিখিব। লিখি পেলাই ইয়াত কি আহিছে, ঋণৰ পৰিমাণটো আপোনালোকে ধৰক মূলধনটো অলপ ঘূৰাই দিলে আৰু কিমান টকা সুদ ঘূৰাই দিলে, এই পৰিমাণটো লিখিব। লিখাৰ পিছত ইয়াত আপোনালোকে কি আছে, কিমান টকা ঋণ বাকী থাকিলে, আপোনালোকে যিমান টকা লৈছিলে তাৰ পৰা কিমান টকা আপোনালোকে ঘূৰাই দিলে আৰু কিমান টকা বাকী আছে সেই পৰিমাণটো লিখি পেলাই আপোনালোকে লিখি ল'ব। তাৰপিছত আছে জৰিমনা। যদি আপোনালোকে কিবা গোটৰ নিয়ম মানা নাই, তেন্তে আপোনালোকে কিমান টকা জৰিমনা দিব লাগে, যদি দিছে জৰিমনাৰ পৰিমাণটো ইয়াত লিখিব। আৰু বৰঙণি, যদি কিবা কোনদিনা কিবা বৰঙণি পাইছে তাৰ পৰিমাণটো লিখিব। তাৰপিছত স্বাক্ষৰ, যোনদিনা যিটো কাম কৰিব সেইদিনা ইয়াত স্বাক্ষৰ মাৰিব। আজি জমা কৰিছে কৰি ইয়াত স্বাক্ষৰ মাৰিব। তাৰপিছতে আপোনালোকে ধৰক অনুদান পাইছে তাৰ পৰিমাণটো লিখি পেলাই তাত স্বাক্ষৰ কৰিব। তাৰপিছত আপোনাৰ ঋণ লৈছে, ঋণ লোৱাৰ পিছত স্বাক্ষৰ কৰিব। আপুনি যোনদিনা যিটো কাম কৰিব সেই তাৰিখটো উল্লেখ কৰিব আৰু আপুনি নিজৰ চাইনটোৱে কৰি ল'ব, ঠিক আছে। আৰু গোটৰ যিটো প্ৰচেছ, যিটো লিখাৰ প্ৰচেছটো, এইটো আপোনালোকে ধুনীয়াকৈ লিখি ল'ব। যোনদিনা যোনটো কাম কৰিব সেইদিনা সেইটো কামেই কৰিব, ধৰক কৰি পেলাই বাকীকেইটা যেতিয়া কলম ছেইম থাকিব, যিখিনি পৰিমাণ আছে লিখি ল'ব। এনেকৈ আপোনালোকে কি কৰিব, বহিখন ধুনীয়াকৈ বনাই ল'ব আৰু বহি বনাই পেলাই নিজৰ ওচৰত ৰাখি দিব। কাৰণ এইখন বহি আপোনালোকে যেতিয়া গোটত যাব তাতে আপোনালোকে লিখি ল'ব। এতিয়া ঘৰত আহি মই লিখিম তেন্তে কি হ'ব, পাহৰি যাব পাৰে আৰু কিবা ভুল হ'ব পাৰে। সেইকাৰণে যোনদিনা আপোনালোকে কৰিব সেইদিনা সেই বহিটো তাতে লিখি ল'ব। সঞ্চয় কৰিলে সঞ্চয় কৰিব, ঋণ ল'লে ঋণৰ পৰিমাণ তাত লিখি ল'ব। ধুনীয়াকৈ আপোনালোকে বহিখন বনাই ল'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।